নমস্কাৰ। কবিতাৰ শিৰোনাম সৈনিকৰ পত্নী মই। সৈনিকৰ পত্নী মই, ভয় নকৰোঁ গুলী বাৰুদৰ শব্দ, কিম্বা ভয় নকৰোঁ মই মৃত্যু। শাহুৱেৰী ত্যাগী নাৰী হৈছিলোঁ সেইদিনাই, যিদিনা পবিত্ৰ কোমল গুৰিক সাক্ষী কৰি সমাজৰ নীতিক ৰক্ষা কৰি এজন সৈনিকৰ হাতৰ সেন্দুৰ পিন্ধিছিল। প্ৰস্তুত থাকোঁ মই সদায়, যেতিয়াই দেখা পাওঁ দুৰ্বাজন্তত গুলীয়াগুলীৰ দৃশ্য। হয়তো বেলেগৰ দৰে কোনো সময়ত বা ক'ব লাগে চকুলোবোৰত বাধা দিয়ে সন্তানক, তোমাৰ পিতৃ ঘূৰি আহিব সৈনিকৰ গাড়ীয়ে। মুখেৰে বজোৱা বীণৰ শব্দত চৌতি মুখৰিত হৈ যাব। কণমানিজনী পাপাৰ নিথৰ দেহালৈ চাই নিৰুত্তৰ প্ৰশ্নবোৰ কৰিব। মই নিৰুপায় হৈ যাম, কিন্তু কান্দোনবোৰক কঠিন কৰি ৰাখিম, কিয়নো মোৰ স্বামীৰ মৃত্যু দেশৰ বাবে দহৰ বাবে হৈছে। মোৰ স্বামীৰ মৃত্যু দেশৰ বাবে দহৰ বাবে হৈছে। ধন্যবাদ।